খবৰ শুনিব পাৰিছে চশমাৰ তল দি কেপৰ ওপৰেদি যিটো খবৰ মই ক'বলৈ গৈছোঁ বিগ ব্ৰেকিং নিউজ আজি পুখুৰীৰ পৰা একটা ভেকুলী ওলাই মেলি হেলিকপ্টাৰৰ লগত খুন্দা-খুন্দি কৰে হেলিকপ্টাৰটো ভাঙি চিঙি চুৰমাৰ হৈ যায় ভেকুলীটোৰ একো নহয় মাখি আৰু মহে কাজিয়া লাগি মাখিখিনিৰ মৃত্যু হয় মহখিনি গেলা ভাত খাবলৈ জঁপিয়াই ফুৰিছে মহখিনিৰ অৱস্থা এতিয়া মুৰ্গী এটা কণী পাৰি থকা অৱস্থাতেই মুৰ্গীটোৰ মৃত্যু হয় মুৰ্গীটো মৰি যোৱা কোনো গম নাপায় সাপ এটাই গম পায় আৰু ডিমখিনি খাব যাওঁতেই তাৰ ডিম চাদায় মেকুৰী এটা আজি নিগনি দৌৰাই থকাৰ অৱস্থাত মেকুৰীটো পিছল খাই পৰি যোৱাৰ পিছতে মেকুৰীটোৰ ভৰি এটা ভাঙে আঠনা মেডিকেলত তেখেতক ভৰ্তি কৰা হৈছে তেখেতৰ ভৰিখনৰ হাড়ি দুটা ভাঙা গৈছে তেখেতক এতিয়া প্লাষ্টাৰ কৰিবলৈ 3,90,095 টকা লাগে আজিৰ খবৰ ৰাতিপুৱা শুই উঠি যিখন ধুমুহা দিলে সেই ধুমুহাখনত 3 কুইণ্টেল ওজনৰ গাই এজনী উৰা গ'ল সেইটো শুনিব পাৰিছে